हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোকৰ ভাল আজি আমি বনাম চুঙাত দিয়া মাছ একদম ইজিলি কম ইনগ্ৰেডিয়েন্টছত কেনেকৈ বনাম চাও বলক আৰু এয়া আমাৰ পুখুৰীৰ মাছ সেইকাৰণে অকমান দেখাইছো আৰু কেনেকৈ পুখুৰীৰ মাছটো মানে ঘৰতে সবখিনি ৰেডি কৰি লৈছো ফাৰ্ষ্টতে আমি লম মাছ পিস পিসকে কাটি লম তাৰ পিছত পিয়াজ খুন্দি লম অকমান এবাৰ মিক্সিত ঘুৰালে হৈ যাব তাৰপিছত আদা নহৰু পেষ্ট 2 চামুচ নিমখ তাৰপিছত বিলাহী দুটা আৰু আধা ভুট জলকীয়া আপুনি যদি আৰু বেছি জ্বলা ভাল পায় দি ল'ব পাৰে তাৰপিছত সৰিয়হৰ তেল আৰু একদম সৰু সৰুকে কুটি লম আমি ধনিয়া তাৰপিছত আমি এটা এইখিনি মেৰিনেট কৰিব কাৰণে আমি মাছখিনি দি দিম নিমখ তাৰপিছত পিয়াজখিনি খুন্দি থোৱা পিয়াজখিনি এইখিনি ধুনিয়াকে এবাৰ মিক্স কৰি লম ধুনিয়াকে যাতে গুটিখিনি বস্তু লাগি যায় হাতেৰে কৰিলে বেছি ভাল তাৰ পিছত আমি দি দিম ইয়াত সৰিয়হৰ তেল 2 চামুচ 3 চামুচ তেনেকুৱা মান দি পেলাই এইখিনিও ধুনিয়াকে সানি লম তাৰ পিছত ইয়াতে দি দিম আমি আদা নহৰু পেষ্টখিনিও ধুনিয়াকে এক পিছত যাতে ধুনিয়াকে লাগি যায় হেনেকে আমি হাতেৰে সানি লম নেক্সট আমি দি দিম ধনিয়া পাতখিনি হেখিনিও সেম আমি হাতেৰে সানি লম তাৰ পিছত আমি দি দিম ইয়াতে বিলাহী আৰু ভুট জলকীয়াখিনি দিয়াৰ পিছত হাতেৰে নাখানিব কাৰণ বহুত জ্বলা থাকে ন সেইকাৰণে এইখিনি আকৌ চামুচেৰে অকমান মিক্স কৰি লৈছো তাৰ পিছত আমাৰ এই মিক্সটো একদম ৰেডি চুঙাত দিব কাৰণে এতিয়া বলক আমি এটা চুঙাটো ৰেডি কৰি লম চুঙা এটা লৈ লম বাহৰ চুঙা তাৰ পিছত চুঙাটো ভালকে ধুই লম তাৰ পিছত তাতে আমি চাৰিওফালে সৰিয়হৰ তেল দি আমি গ্ৰীজ কৰি লম তাৰ পিছত তাতে আমাৰ যিখিনি মাছৰ মিক্সখিনি আমি বনাইছো সেইখিনি ধুনিয়াকে চুঙাটোত ভৰাই পেলাই আমি ৰেডি কৰি লম গুটিখিনি বস্তু তাতে অকমান মছলা অকমান বিলাহী গুটিখিনি যাতে ভালকে এটা ৰেডি হৈ যায় তাৰ পিছত আমি চুঙাটোৰ মুখখন মাৰি লম কলপাতেৰে তাৰ পিছত জুই একুৰা এনেকে ধৰি লৈ ৰেডি কৰি ইয়াতে দি দিম তাৰ পিছত 20 মিনিট জাস্ট যেতিয়ালে বাহটো মানে চাৰিওফালৰ পৰা অকমান মানে যাতে জ্বলাই নেপেলাই 20 মিনিটছ মান লাগিব তাৰ পিছত চেক কৰিব তাৰ পিছত আপোনাৰ চুঙা মাছ একদম ৰেডি আৰু A to Z এন্টাৰটেইনমেন্ট চেনেল যদি সাবস্ক্ৰাইব নাই কৰা প্লিজ কৰিব তাতে ৰেচিপি ট্ৰেভেল ব্লগ আৰু বহুত কিবা কিবি পাব আৰু এয়া আমাৰ চুঙা মাছ একদম ৰেডি এটা খুলি দেখুৱাই দিছো বহুত বেছি টেস্টি আৰু হেলদি ৰেচিপি হয় আপোনালোকে বনাই পেলাই প্লিজ ক'ব সো এই উইন্টাৰছত এই ৰেচিপিটো পাৰফেক্ট আৰু মোৰ চেনেল এনেকৈ চাই থাকিব আৰু এই ৰেচিপিটো বহুত টেস্টি আৰু হেলদি আৰু তেনেকৈ আৰু বহুত ৰেচিপি পাব আৰু মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু এই গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ আপোনালোকক